নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে অলৰেডি গম পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 4 এক্সামসমূহ 21 আগষ্ট তাৰিখে আৰু গ্ৰেড 3 এক্সামসমূহ 28 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। আপোনালোকৰ এডমিট কাৰ্ডসমূহ অলৰেডি ডাউনলোড হৈ গৈছে। আপোনালোক সকলোৱে নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিছে। চ' আপোনালোকৰ পৰীক্ষালৈ যাওঁতে কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব বা কিছুমান নীতি নিয়ম থাকিব যিসমূহ আপোনালোকে পালন কৰিব লাগিব, তাৰ ওপৰত কিছুমান নিৰ্দেশনা দিয়া আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই নীতি নিয়ম বা নিৰ্দেশনাসমূহৰ ওপৰত অৱগত কৰা হ'ব। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক নাম্বাৰ 1ত দিয়া আছে যে আপোনালোকে এক্সাম চেণ্টাৰলৈ যাওঁতে আপোনালোকে লগত এখন এডমিট কাৰ্ড লৈ যাব লাগিব, যিখন এডমিট কাৰ্ড আপোনালোকৰ ইছ্যু হৈছিলে। পৰাপক্ষত আপোনালোকে এখন কালাৰ জেৰক্সৰ এডমিট কাৰ্ড লৈ যাব। আৰু আপোনালোকক যেতিয়াই ইনভিজিলেটৰে বিচাৰিব তেতিয়া আপোনালোকে সেই এডমিট কাৰ্ডখন দেখাব লাগিব। চ' আপোনালোকে এডমিট কাৰ্ডটো লগত লৈ যাব, এইটো সকলোৱে গম পাইছে। আৰু আপোনালোকক ইয়াতে দিয়া আছে লগত আপোনালোকে এখন ID প্ৰুফ নিব লাগিব, ফটো থকা। আপোনালোকে সেইখন ভোটাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্স এনেকুৱা যিকোনো হ'লেই হ'ব। তেনেকুৱা ধৰণৰ এখন আপোনালোকে ID প্ৰুফ থকা, তেনেকুৱা ফটো থকা ID প্ৰুফ এখন আপোনালোকে লগত লৈ যাব, যিটো আপোনালোকৰ এডমিট কাৰ্ডৰ লগত নামটোৰ লগত মেটচিং হৈ আছে। তেনেকুৱা ধৰণৰ এখন আপোনালোকে ID প্ৰুফ লৈ যাব লগত। আৰু নাম্বাৰ 3 দিয়া আছে আপোনালোকে। চ' ইয়াতে দিয়া আছে আপোনালোকক এক্সাম যেতিয়া আপোনালোকৰ হৈ থাকিব তেতিয়া সেই টাইমসমূহৰ ভিতৰতে আপোনালোকক এক্সাম হল এৰিবলৈ দিয়া নহ'ব। আপোনালোকে পৰীক্ষা শেষ হোৱাৰ পিছতহে ওলাব পাৰিব। আৰু আপোনালোকৰ কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু যেনে মোবাইল, আপোনালোকে ইলেক্ট্ৰনিক কেলকুলেটৰ বা এনেকুৱা ধৰণৰ গেজেট, এনেকুৱা ধৰণৰ বস্তুসমূহ আপোনালোকৰ পৰীক্ষা হললৈ নিবলৈ দিয়া নহ'ব। কাইণ্ডলি এইবিলাক আপোনালোকে লৈ নাযাব। আৰু নেক্সট আপোনালোকৰ যিসমূহ বস্তু লগত লৈ যাব সেইসমূহ ইয়াতে দিয়া আছে। আপোনালোকৰ ওন ৰিক্সত থাকিব সেইসমূহ, যিহেতু কোনো ধৰণৰ ৰিক্স লোৱা নহ'ব। সেইসমূহ আপোনালোকে যদি ৰিক্স ল'ব পাৰে তেতিয়া লৈ যাব আপোনালোকে, কিন্তু পৰাপক্ষত আপোনালোকৰ এডমিট কাৰ্ডখন আৰু আপোনালোকৰ ID প্ৰুফখন এই দুটা নিলেই হৈ যাব আপোনালোকৰ। এইটো আপোনালোকে মন কৰিব। আপোনালোকক যিহেতু ইয়াতে কৈ দিয়া হৈছে কোনো ধৰণৰ ৰিক্স লোৱা নহ'ব, আপোনালোকৰ ওন ৰিক্সত থাকিব। আৰু নাম্বাৰ 6ত দিয়া আছে আপোনালোকে যদি সেই নীতি নিয়মসমূহ পালন নকৰে তেতিয়া আপোনালোকৰ ওপৰত একশ্যন লোৱা হ'ব, এইটো দিয়া আছে। আৰু আপোনালোকৰ নিৰ্দিষ্ট জেগা, যিহেতু আপোনালোকক আগতে এটা ভিডিঅ'ত মই আপোনালোকক OMR চিট কেনেধৰণে ফিল আপ কৰি দিছিলোঁ, আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকটো দিম, আপোনালোকে চাই ল'ব পাৰিব। সেই তাতে আপোনালোকে নিৰ্দিষ্ট ৰোল নাম্বাৰ, বুকলেট নাম্বাৰ বা আপোনালোকৰ আৰু অন্যান্য কি বস্তু লিখিবলৈ সেইসমূহ ভালধৰণে লিখি ল'ব। আৰু আপোনালোকে এইটো কথা অলৰেডি গম পাইছে, প্ৰত্যেকটো কুৱেশ্যনত আপোনালোকৰ 4টা অপশ্যন থাকিব এনচাৰৰ। তাৰে যিটো শুদ্ধ সেইটো আপোনালোকে ডাৰ্ক কৰিব লাগিব। আৰু আপোনালোকৰ যিখন OMR চিট দিব সেই OMR চিটখনত কোনো ধৰণৰ আগবাগ নকৰিব বা কোনো ধৰণৰ ডেমেজ নকৰিব, তেতিয়া আপোনালোকৰ প্ৰব্লেম আহিব। এইটো আপোনালোকক ইয়াতে দিয়া হৈছে এডমিট কাৰ্ডত। কোনো ধৰণৰ ভাঁজ নকৰিব বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ লেতেৰা নকৰিব। আৰু আপোনালোকে যদি এটা কুৱেশ্যনৰ বাবদ আপোনালোকে যদি দুটা চাৰ্কল ডাৰ্ক কৰে বা দুটাত আপোনালোকে ৰাইট বুলি ডাৰ্ক কৰে, তেতিয়া আপোনালোকৰ সেই এনচাৰটো ৰং বুলি ধৰা হ'ব, কাৰণ এটাই একচেপ্ট কৰা হয়। আৰু আপোনালোকক ইয়াতে দিয়া আছে আপোনালোকে এক্সামৰ টাইমত দুটা চহী কৰিব লাগিব। আপোনালোকে এটা ইনভিজিলেটৰ ফ্ৰণ্টত আৰু এটা আপোনালোকৰ যেতিয়া এক্সাম শেষ হ'ব, আপোনালোকে যেতিয়া OMR চিট ছাবমিট কৰিব তেতিয়া এটা কৰিব লাগিব। কথাটো মনত ৰাখিব আপোনালোকে। আৰু আপোনালোকৰ যিহেতু মেথছ থাকিব, চ' মেথছ থকাৰ কাৰণে কি হয়, কেতিয়াবা কিছুমান কৰি চাবলগীয়া থাকে। চ' আপোনালোকে যিকোনো ঠাইতে আগবাগ নকৰিব। তাৰ কাৰণে যিখন আপোনালোকক কুৱেশ্যন বুকলেট দিয়া থাকিব তাতে আপোনালোকৰ লাষ্টৰ ফালে এটা ব্লেংক পেজ থাকিব, তাতে আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকক দিয়া আছে সময় 2 ঘণ্টা হ'ব, 100 কুৱেশ্যনছ থাকিব দুইটা এক্সামৰ কাৰণে। আপোনালোকৰ যিটো ইয়াতে দিয়া আছে গ্ৰেড 3 যিটো এক্সাম আছিলে তাৰ 100 কুৱেশ্যনছ থাকিব আৰু তাৰ কাৰণে 150 মাৰ্কছ থাকিব। আৰু প্ৰত্যেকটো মাৰ্কৰ বাবদ আপোনাৰ 1.50 মাৰ্কছ হ'ব। আৰু 4 পেপাৰৰ যিখন পেপাৰ আছে সেইখন আপোনালোকৰ 100 মাৰ্কছে থাকিব। আৰু তাত
100 কুৱেশ্যন থাকিব, 175 মাৰ্কছ থাকিব। তাত প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে আপোনালোকৰ 1.75 মাৰ্ক থাকিব। আৰু খুব এটা ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে আপোনালোকৰ কোনো ধৰণৰ তাত নিগেটিভ মাৰ্ক নাথাকে। আপোনালোকে 100টা কুৱেশ্যনছে কৰিব পাৰিব কোনো ডাউট নোহোৱাকৈ, আপোনালোকৰ যিহেতু নিগেটিভ মাৰ্ক নাথাকে। চ' আপোনালোকে পৰাপক্ষত আপোনালোকৰ পেপাৰখন কমপ্লিট কৰিব। চ' ভিডিঅ'টো ইমানেই আছিলে। আই হোপ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লগত কি কি নথিপত্ৰ লৈ যাব লাগিব বা কি কি নীতি নিয়ম পালন কৰিব লাগিব সকলোখিনি জানিব পাৰিছে। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোক যদি মোৰ চেনেলৰ নতুন হয়, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।